তো হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আকৌ দেখিব পাইছে আমাৰ এইটো ঘৰৰ ওচৰৰ সৰু পোৱালি এটা মাইনা পেহীয়েকে লৈ আছে কোলাত, উমলি আছে। ডাঙৰ ডাঙৰ ফুট লগাই দিছে আৰু পোৱালিটোক আমন্ত্ৰণকে বহি আছে। আৰু এতিয়ালৈকে ভাত খাবলৈ পৰা নাই। তাৰ এইজনী হৈছে পেহীয়েক, খুব জঁপিয়াই আছে আৰু পূৰা ফূৰ্তি কৰি আছে কোলাত বহি লৈ। অলপ ধেমালি কৰি আছোঁ, অলপ জোকাই আছোঁ তাক। সুধিছোঁ আৰু কোনে ইমান ডাঙৰকৈ ফুটটো লগাই দিলে বুলি। এতিয়া ঘৰ ব্যস্ত, লগৰজন আছে পুৰা ৱাৰিঙত ব্যস্ত, কাম কৰি আছে সি। এতিয়া আহি গ'লোঁ। এয়া দেখিবলৈ পাইছে, এয়া কি জানেনে? এয়া হৈছে ছাগলীৰ পেটু। আজি বনাব লৈছোঁ সুন্দৰকৈ। এয়া পিঁয়াজ কাটি লৈছোঁ, এয়া নহৰু দেখিবলৈ পাইছে ধুনীয়াকৈ। চবে মিলি খাম বুলি ভাবিছোঁ। এয়া কেৰাহী পাতি দিলোঁ গেছত, ল' ফ্লেম দি গেছটো, তেল দি কেনে এতিয়া পিঁয়াজ দিব লৈছোঁ। দি দিলোঁ পিঁয়াজখিনি। এয়া কেমেৰাটো ধৰি লৈ বনাবলৈ বৰ অসুবিধা হয় জানেনে? তথাপি বনাইছোঁ আৰু আপোনালোকক দেখাবলৈ। নিশ্চয় আপোনালোকে ভাল পাব আৰু আশা কৰিছোঁ। আৰু ভিডিঅ'বোৰ চাই যদি ভাল পায় লাইক চাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈতো একদম নাপাহৰিব। এয়া জলকীয়া দি দিলোঁ। তেলটো মিডিয়ামতে দিব আৰু বেছিও নিদিব কমো নিদিব। আমি মানে ইমান জলকীয়া নাখাওঁতো, সেইকাৰণে ইমান জলকীয়া দিয়া নাই। অলপ দিছোঁ আৰু 5টামান দিছোঁ নৰ্মেল জলকীয়া ফালি লৈ। হৈ গৈছে জলকীয়া দিয়া। এতিয়া অলপ হালধি দি দিছোঁ। হালধি 2 চামুচমান দিলেই হ'ব। এইখিনি আমাৰ ঘৰৰ হালধি জানেনে? মাংসখিনি দি দিয়া হ'ল অলৰেডি। অলপ আন্ধাৰ হৈছে নহ'লে, এতিয়া পোহৰ কৰি লৈছোঁ চব ভালকৈ। আৰু ছাগলী যোনটো ব্লাড ওলাই ন, গোটা হৈ যায়, সেইটো মজা লাগে খাবলৈ। খাই চাবচোন যদি পাৰে, ভাল লাগে খাই। ভালকৈ বনাব, ধুনীয়া লাগিব। আলু দি দিয়া হ'ল। আলুবোৰ সৰু সৰুকৈ কাটি লৈছোঁ, বেছি ডাঙৰ নহয়। মাংসখিনিৰ লগত মিলি যাবলৈ সহজ হ'ব আৰু। লৰাই দিছোঁ অলপ ভালকৈ। দেখিছে নহয় কিমান ধুনীয়া হৈছে চব। খাইতো আৰু টেষ্টি পাব, বনাই চাব আপোনালোকে। এয়া বৰ্তমান সিজি গৈছে ধুনীয়াকৈ, লোভৰ পানী ওলাই গৈছে আৰু নক'ব আৰু। আজি খোৱাতহে কথা আৰু। কেতিয়াবা কেতিয়াবা বনাই বৰ ভাল লাগে জানেনে বন্ধুসকল? আপোনালোকে বনাই চাব আৰু চবকে পৰিৱেশন কৰি চাবচোন, খুবেই ভাল লাগিব। লাইটটো অকণমান গুচি গৈছিলে, অকণমান আন্ধাৰে হৈ গৈছিলে। পানী অলপ দি দিলোঁ, অলপ মাংসখিনি সিজিবলৈ, অলপ দেৰি লাগে সিজিবলৈ। গেছটো ল' ফ্লেমতে ৰাখিছোঁ, বেছি হাই ফ্লেমত নহয়, যাতে উমি ভালকৈ সিজি লয়। এয়া হৈ গৈছে বৰ্তমান। এয়া ৰেডি আমাৰ খানা। লগৰজনে আৰু মই খাব লৈছোঁ, অকণমান টেষ্ট কৰি চাইছোঁ। এয়া হাত আগবঢ়াই দিলোঁ খাবলৈ। আচ্ছা বন্ধুসকল, আমি খাওঁ। টাটা, বাই বাই।